যেহেতু মৰগীয়া বানজ দিয়ে কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী মাহৰ পৰাই দিছে, কিন্তু আমাৰ অসম চৰকাৰে জুন মাহৰ পৰা দিয়া বুলি উল্লেখ কৰিছে। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিখিনি দায়িত্ব বা তেখেতসকলৰ প্ৰতি যিখিনি দৰমহাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে নিয়ম নীতি পালন কৰিছে, একে সময়তে আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও দিনে ৰাতিয়ে কষ্ট কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে এটা সুবিধা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সুবিধা পাব জানুৱাৰীৰ পৰা। সেই ক্ষেত্ৰত অসমৰ কৰ্মচাৰীসকলে কিয় জুন মাহলৈ গ'ল, জানুৱাৰীৰ পৰা কিয় সুবিধা লাভ নকৰিলে, মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এই পবিত্ৰ সদনক মই জনাবলৈ পাই গৌৰৱ অনুভৱ কৰোঁ যে অসমে এনেকুৱা এখন ৰাজ্য, ভাৰতবৰ্ষৰ মাত্ৰ 6খন ৰাজ্যই আজিৰ তাৰিখত এই 60% মগৰীয়া বানজ দিয়ে। অৰুণাচল প্ৰদেশ, তামিলনাডু, উৰিষ্যা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু অসম। গতিকে ভাৰতবৰ্ষৰ বাকী ৰাজ্যসমূহে ভাবিবই নোৱাৰিব যে তেওঁলোকৰ মগৰীয়া বানজ কি হিচাপত দি আছে, কিন্তু আমাৰ অসমে 60% মগৰীয়া বানজ দি আছে। গতিকে অসমৰ চৰকাৰকতো সকলোৱে, বিধানসভাৰ সকলোৱে ধন্যবাদ জনাব লাগে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি অসমে কেন্দ্ৰ চৰকাৰৰ ঘোষণাৰ লগে লগে আমি সদায় দি যাবলৈ সক্ষম হৈছোঁ। নিশ্চয়কৈ তেখেতে যিটো কথা কৈছে, এই গোটেই মগৰীয়া বানজটো নিৰ্ভৰ কৰে যে ৰাজ্য চৰকাৰৰ দৰমহা আয়োগৰ পৰামৰ্শৱলী বা কৰ্মচাৰীসকলৰ অন্যান্য চৰ্তসমূহ বিভিন্ন সময়ত ৰাজ্য চৰকাৰে বিভিন্ন সময়ত আলোচনা কৰি মানি লয়। আৰু এই বছৰ আলোচনাৰ পিছত আমি এটা সিদ্ধান্তত আছিলোঁ যে জুন মাহৰ পৰা আমি এই মগৰীয়া বানজ দিম। গতিকে মই ভাবোঁ যে দিব পাৰিলেতো ভাল, কিন্তু আজি যে অসমে ইমানকেইখন ৰাজ্যৰ ভিতৰত 6খন ৰাজ্য, ভাৰতবৰ্ষত বহুত আগশাৰীৰ ৰাজ্য আছে, সেইবিলাকৰ লগতো ফেৰ মাৰি একেলগে যে অসমে দি থাকিব পাৰিছে, সিমানখিনিয়ে মই ভাবোঁ যে আমাৰ কাৰণে বৰ্তমান ভাল কথা। আৰু চেষ্টা নিশ্চয়কৈ থাকিব যে সদায় সেই ধৰণে যদি জানুৱাৰীৰ পৰা কৰিছে, অহা বছৰ যদি আমি একেলগে, কাৰণ দুটা বছৰত দুবাৰকৈ আহে, গতিকে সেই সময়ত একেলগে কৰিব পাৰে, সেই কথাবিলাক লক্ষ্য থাকিব। মই তেখেতৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা দায়বদ্ধতা বা তেখেতৰ কৰ্মচাৰীসকলৰ কৰি কৰা চিন্তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেক্সট সাপ্লিমেণ্টাৰী মগৰীয়া অধ্যক্ষ ডাঙৰীয়া, মৰগীয়া অধ্যক্ষ ডাঙৰীয়া